কিছুদিন পূৰ্বে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সৰ্বানন্দ সোণোৱালক এটা প্ৰশ্ন কৰিছিল লোকসভা নিৰ্বাচন সম্পৰ্কে। তেতিয়া সৰ্বানন্দ সোণোৱালৰ উত্তৰ আছিল যে লোকসভা নিৰ্বাচন খেলিবৰ বাবে তেওঁ সাজু হৈ থাকিবলৈ কেন্দ্ৰীয় নেতৃত্বই তেওঁক জনাইছিল। লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইতিমধ্যে সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে আৰু সেই সম্ভাৱ্য প্ৰাৰ্থী তালিকা এক প্ৰকাৰ চূড়ান্ত বুলি ক'ব পাৰি। কাৰণ এই সম্ভাৱ্য প্ৰাৰ্থী তালিকাত মাত্ৰ এটা লোকসভা সমষ্টিৰ বাহিৰে গোটেইকেইটা সমষ্টিৰ প্ৰাৰ্থীসকল এক প্ৰকাৰ চূড়ান্ত হোৱা বুলি খবৰ ওলাইছে। সেই সমষ্টিৰ যোনটো সমষ্টিত এতিয়াও চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই বিজেপিৰ কেন্দ্ৰীয় ইলেকশ্যন কমিটিয়ে, সেই সমষ্টিটো হৈছে ডিব্ৰুগড় সমষ্টি। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই চেণ্ট্ৰেল ইলেকশ্যন কমিটিয়ে। আৰু বাকী কোনকেইটা সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সেই তালিকা আমাৰ হাতত আছে, আমি আপোনালোকক জনাব বিচাৰিছোঁ। বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা অনুসৰি গুৱাহাটীত কুইনুজাক আউট কৰি পেলাই বিজুলী কলিতা মেধিক ইন কৰা হৈছে। গুৱাহাটীৰ লোকসভা সমষ্টিত এইবাৰ কুইনুজাক আঁতৰাই বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। যোৰহাটত পুনৰবাৰ তপন গগৈক দিয়া হৈছে। তেজপুৰত পল্লৱ লোচন দাসৰ ঠাইত এইবাৰ ৰঞ্জিত দত্তক দিয়া হৈছে। পল্লৱ লোচন দাস পূৰ্বৰ বিধায়ক, তেওঁক যোৱাবাৰ লোকসভা নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু তাৰপিছত তাৰ পৰা জিকাই লৈ যোৱা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পল্লৱ লোচন দাসৰ তেতিয়া কোনো ইচ্ছা নাছিল লোকসভা নিৰ্বাচন খেলিবৰ বাবে, আৰু এইবাৰ হয়তো সেইকাৰণেই পল্লৱ লোচন দাসক হিমন্ত বিশ্ব শৰ্মাই আঁতৰাই ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু তাৰ সমান্তৰালে পল্লৱ লোচন দাসক অনুমান কৰা হৈছে যে পুনৰবাৰ বিধানসভালৈ লৈ অহা হ'ব। আৰু দৰং বা ওদালগুৰিত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দিলীপ শইকীয়াক। ডিফুত হৰেণ সিঙক আঁতৰাই এইবাৰ অমৰ সিং টিচুক দিয়া হৈছে ডিফু লোকসভা সমষ্টিত। তাৰ সমান্তৰালে নগাঁৱত এইবাৰ কোনো পুৰণি বিজেপি প্ৰাৰ্থী নাই। এইবাৰ নগাঁৱত প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সুৰেশ বৰা কিছুদিন পূৰ্বে বিজেপিত জইন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ এগৰাকী শক্তিশালী কংগ্ৰেছী নেতা আছিল। এইবাৰ তেওঁক বিজেপিত জইন কৰাৰ পিছত সুৰেশ বৰাক নগাঁৱত লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। ডিব্ৰুগড় সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী এই দুটা নামক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই চেণ্ট্ৰেল ইলেকশ্যন কমিটি। বিজেপিৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিয়ে এতিয়াও সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক লৈ কনফিউজ হৈ আছে। চূড়ান্ত সিদ্ধান্ত এতিয়াও ল'ব পৰা নাই কাক দিয়া হ'ব প্ৰাৰ্থিত্ব। ইণ্টাৰেষ্টিংলি সেই ইলেকশ্যন কমিটিৰ এগৰাকী সদস্য হ'ল সৰ্বানন্দ সোণোৱাল। সেই বিজেপিৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ এগৰাকী সদস্য হ'ল সৰ্বানন্দ সোণোৱাল। লখিমপুৰত পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰদান বৰুৱাক। অৰ্থাৎ প্ৰদান বৰুৱাই এইবাৰো লখিমপুৰৰ পৰা লোকসভা ইলেকশ্যন খেলিব। কৰিমগঞ্জত কৃপানাথ মল্লা, শিলচৰত ৰাজদীপ ৰায়ক আঁতৰাই এইবাৰ পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, এটা নৱগঠিত লোকসভা সমষ্টি হ'ল কাজিৰঙা লোকসভা সমষ্টি, আৰু কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কামাখ্যা প্ৰসাদ তাছাক। বৰপেটাত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ 8 বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী। এইবাৰ তেওঁক লোকসভা নিৰ্বাচনলৈ লৈ অহা হৈছে। লোকসভা নিৰ্বাচন তেওঁ খেলিব আৰু লোকসভা পূৰ্বৰ 8 বাৰ একেৰাহে বিধায়ক হোৱা এগৰাকী বিধায়ক হ'ল ফণীভূষণ চৌধুৰী। এইবাৰ তেওঁ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বৰপেটা লোকসভা সমষ্টিৰ পৰা। ধুবুৰীত অগপ প্ৰাৰ্থী জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। জাভেদ ইছলাম হ'ল মানকাছাৰৰ পূৰ্বৰ এগৰাকী বিধায়ক আৰু এইবাৰ তেওঁক ধুবুৰীত অগপৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে লোকসভা নিৰ্বাচনত। আৰু কোকৰাঝাৰত দিয়া হৈছে UPPLৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীক হ'ল UPPLৰ সাধাৰণ সম্পাদক। এই তালিকাখন এক প্ৰকাৰ প্ৰায় চূড়ান্ত বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত, কিন্তু তাৰ সমান্তৰালভাৱে কেৱল মাত্ৰ ডিব্ৰুগড় সমষ্টিটোক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি খবৰ ওলাইছে। কিন্তু আশা কৰা হৈছে বা অনুমান কৰা হৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। কিছুদিন পূৰ্বে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সৰ্বানন্দ সোণোৱালক লগ পাই এটা প্ৰশ্ন কৰিছিল লোকসভা নিৰ্বাচন সম্পৰ্কে। তেতিয়া সৰ্বানন্দ সোণোৱালৰ উত্তৰ আছিল যে লোকসভা নিৰ্বাচন খেলিবৰ বাবে তেওঁ সাজু হৈ থাকিবলৈ কেন্দ্ৰীয় নেতৃত্বই তেওঁক জনাইছিল। যদিও এই মুহূৰ্তলৈকে চূড়ান্ত হোৱা নাই ৰামেশ্বৰ তেলী নে সৰ্বানন্দ সোণোৱালক দিয়া হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ ফালৰ পৰা।